চন্দ্ৰৰ পৰা আকাশৰ ৰং কিয় ক'লা দেখে? পৃথিৱীৰ ওচৰত থকা তৰাটোৰ নাম কিনো? আকৌ আমি যে দেখি আকাশখন সদায় নীলা দেখোঁ, ইয়াৰ কাৰণ কি? এনেধৰণৰ অত্যাধিক প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ কেইটামান মই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আকৌ এই ভিডিঅ'টোতে চৰকাৰী চাকৰিৰ ইণ্টাৰভিউৰ লিখিত পৰীক্ষাত অহা কেইটামান প্ৰশ্ন উত্তৰ আছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নাম্বাৰ 1 প্ৰশ্নটো হ'ল, পৃথিৱীৰ ওচৰত থকা তৰা বা নক্ষত্ৰটোৰ নাম কি? এনচাৰ হ'ল প্ৰক্সিমা চেণ্টাৰী। এইটো কেইবাটাও পৰীক্ষাত আহিছে প্ৰশ্নটো। নাম্বাৰ 2 প্ৰশ্ন হ'ল, আদাত কি থাকে? এনে আমি আদা খালে যে জ্বলা পাওঁ, আদাত জিনগেৰল নামৰ এবিধ ৰাসায়নিক পদাৰ্থ থাকে আৰু ইয়াৰ কাৰণে আমি আদাটো খালে জ্বলা অনুভৱ কৰোঁ। নেক্সট প্ৰশ্ন নাম্বাৰ 3, নটিকেল মাইলছ কি? এনচাৰ হ'ল সাগৰৰ ওপৰত দূৰত্ব জোখা একক। ইয়াৰ দ্বাৰা কি হয়? সাগৰৰ ওপৰত দূৰত্ব জোখা হয়। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নাম্বাৰ 4, চন্দ্ৰত আকাশৰ ৰং কেনেকুৱা? চন্দ্ৰৰ পৰা আকাশলৈ চালে ৰংটো ক'লা দেখায়। আৰু লগতে আৰু এটা প্ৰশ্ন লৈছোঁ। নাম্বাৰ 5টো হৈছে, আমি দেখি থকা সদায় আকাশখন নীলানো কিয় দেখোঁ? ইয়াৰ উত্তৰ হৈছে সূৰ্যৰ ৰশ্মি বিক্ষেপণ। আৰু ইয়াৰ বিষয়ে দুইটা প্ৰশ্ন উত্তৰ বুজি পাবলৈ অকণমান মই ব্যাখ্যা কৰি দিছোঁ কি হয় কথাটো। চন্দ্ৰত আকাশৰ ৰং ক'লা, চন্দ্ৰত কিন্তু সূৰ্য পোহৰ থাকে, চন্দ্ৰতো সূৰ্য পোহৰ পায়, তথাপি আকাশৰ ৰংটো ক'লা হয়। ইয়াৰ কাৰণ জানিবলৈ হ'লে আমি কি কৰিব লাগিব? পৃথিৱীৰ আকাশৰ ৰং নীলা কি হয় এই কথাটো বুজি পাব লাগিব। প্ৰথমতে কি হয় কথাটো, যেতিয়া পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহে তেতিয়া পৃথিৱীত থকা বায়ুমণ্ডলৰ জৰিয়তে এই সূৰ্যৰ পোহৰটো পাৰ হৈ আহে। অৰ্থাৎ পৃথিৱীখনৰ এটা নিজৰ বায়ুমণ্ডল আছে আৰু এই সূৰ্যৰ পোহৰ পৃথিৱীৰ নিজা এই যিটো বায়ুমণ্ডল আছে সেই পাৰ হৈ আহোঁতে কিছুমান ধূলিকণা গেছ আদিৰ মাজেৰে সূৰ্যৰ পোহৰটো পাৰ হ'ব লগা হয়। তেতিয়া কয় সেই সূৰ্যৰ পোহৰটো পাৰ হৈ অহাৰ লগে লগে সেই সূৰ্যৰ ৰংটো মানে যিটো পোহৰটো সূৰ্যৰ পোহৰটো 7টা ৰঙত বিভক্ত হৈ যায়। আমি জানো সূৰ্যৰ 7টা ৰং আছে, ৰামধেনুত আমি দেখা পাওঁ। তেতিয়া কি হয়? 7টা ৰঙত মানে বিভক্ত হৈ যায় বায়ুমণ্ডলত পাৰ হৈ অহাৰ লগে লগে। এতিয়া সূৰ্যৰ এই 7টা ৰঙৰ ভিতৰত নীলা ৰংটোৰ তৰংগদৈৰ্ঘ্য কম। কি হয়? নীলা ৰংটোৰ তৰংগদৈৰ্ঘ্য কম হোৱাৰ কাৰণে এই ৰংটোৰ বিক্ষেপণ ঘটে, অৰ্থাৎ এই ৰংটো বায়ুমণ্ডলত বিয়পি গুচি যায়। আকৌ যিবোৰ ৰঙৰ তৰংগদৈৰ্ঘ্য বেছি, যেনে ৰঙা, হালধীয়া, মানে সূৰ্যৰ ৰশ্মি থকা ৰংকেইটাৰ কথা কৈছোঁ, এই ৰঙা হালধীয়াকেইটাৰ তৰংগদৈৰ্ঘ্য বেছি কাৰণে কি হয়? বায়ুমণ্ডলত কমকৈ বিয়পে, মানে বহলৈ নাযায়। ইয়াৰ কাৰণে আমি আকাশৰ ৰংটো নীলা দেখোঁ, কাৰণ নীলা ৰংটো যে বিয়পি পৰে যে চাৰিওফালে, সেইকাৰণে নীলা ৰংটো বিয়পি পোৱাৰ কাৰণে আমি আকাশৰ ৰংটো নীলা দেখোঁ। এতিয়া মূল কথাটো হ'ল, চন্দ্ৰত আকাশৰ ৰং ক'লা, কাৰণ কি হ'ল? চন্দ্ৰৰ নিজা কোনো বায়ুমণ্ডল নাই। এতিয়া পৃথিৱীলৈ যিদৰে সূৰ্য পোহৰ নিজৰ বায়ুমণ্ডলৈ পাৰ হৈ কাৰ্য পৰিঘটনাখিনি ঘটিছে, সেইখিনিতো চন্দ্ৰত ঘটিবলগীয়া নাই। সেইকাৰণে আমি চন্দ্ৰৰ পৰা আকাশখন চালে ক'লা দেখোঁ। এইটোৱে কথাটো আচলতে। নেক্সট প্ৰশ্নটো হ'ল, কোনবিধ যৌগই আমাৰ দেহত এণ্টিবডি গঠন কৰে? এণ্টিবডি আমাৰ শৰীৰৰ কাৰণে অত্যাধিক প্ৰয়োজন। এই এণ্টিবডিটো প্ৰটিনে গঠন কৰে আৰু এণ্টিবডিতে আমাৰ বিভিন্ন বেমাৰৰ পৰা, ডিজিজৰ পৰা আমাৰ শৰীৰটোক ৰক্ষা কৰি থাকে। আমাৰ শৰীৰটোক ইয়াৰ কাৰণে বিশেষ প্ৰয়োজন, এণ্টিবডিটো বহুত প্ৰয়োজন। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। নাম্বাৰ 7টো, মানৱ দেহত সৰ্বাধিক পৰিমাণে কি খনিজ পদাৰ্থ থাকেনো? মানৱ দেহত সৰ্বাধিক পৰিমাণে কেলছিয়াম থাকে। কেলছিয়ামো আমাৰ শৰীৰৰ কাৰণে অত্যাধিক প্ৰয়োজন, হাড়, দাঁত এইবোৰৰ কাৰণে অত্যাধিক প্ৰয়োজন হয়। নেক্সট প্ৰশ্ন, এইটো পৰীক্ষাত আহিছে, এইকেইটা মেডিকেলৰ এটা ৰিটেন টেষ্ট এক্সামত সুধিছিলে। সৰু আইৰ ৰোগত ভাইৰাছটোৰ নাম কি? এই ভাইৰাছটোৰ নাম হৈছে ভেৰিলা ভাইৰাছ। নাম্বাৰ 9, ফুলৰ ৰং বেলেগ বেলেগ হয়, ইয়াৰ কাৰণ কিনো? ফুলত কি থাকে? ফুলত এবিধ ৰঞ্জক পদাৰ্থ থাকে। এই ৰঞ্জক পদাৰ্থটোৰ কাৰণে ফুলৰ ৰং বেলেগ বেলেগ হয়। এতিয়া ফুলত দুবিধ ৰঞ্জক পদাৰ্থ থাকে আৰু এই দুবিধৰ কাৰণে বিভিন্ন ফুলৰ ৰং বিভিন্ন ধৰণৰ হয়। কিছুমান ৰঙা, বগা, নীলা, বিভিন্ন ৰঙৰ হোৱা দেখা যায়। নেক্সট প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নটো আহিছিলে, গা ধোৱা চাবোনটোত কি থাকে? আমি যে সদায় ব্যৱহাৰ কৰি গা ধোৱা চাবোনত, তাত কি থাকেনো? উত্তৰটো হৈছে, গা ধোৱা চাবোনত থাকে পটাছিয়াম হাইড্ৰক্সাইড থাকে। এই পটাছিয়াম হাইড্ৰক্সাইডে গা ধোৱা চাবোনত থাকে। আজি এইকেইটা প্ৰশ্ন মই উত্তৰে আলোচনা কৰিলোঁ, যিকেইটা অতি আৱশ্যকীয়। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতলৈ এনেকুৱা ভিডিঅ' আৰু আনি থাকিব।